একেবাৰে যোগদান লাগি আছে এতিয়া ৰাইজে পৰিৱৰ্তন বিচাৰিছে 17 বছৰৰ যিটো দুৰ্নীতি ভ্ৰষ্টাচাৰ যিটো দমন নীতি হাগ্ৰামা মহিলাৰে চলালে ইয়াৰ পৰা সকলো জাতি জনগোষ্ঠীয়ে উদ্ধাৰ হোৱাটো বিচাৰিছে আৰু এইটো উদ্ধাৰ কৰিবলৈ UPPL এটা দায়িত্ব লৈছে আমি UPPL দলে আমি এই BTR অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজক যোৱা 17 বছৰে হাগ্ৰামা মহিলাৰীয়ে যি দমন নীতি চলাৰে যি মানে সেই জনগোষ্ঠীবিলাকক বঞ্চিত কৰিলে লাঞ্ছিত কৰিলে ভ্ৰষ্টাচাৰ কৰিলে ইয়াৰ পৰা উদ্ধাৰ কৰি এটা সুস্থ এটা ৰাজনৈতিক বাতাবৰণ সৃষ্টি কৰি সুশাসন আনি সকলো জাতি জনগোষ্ঠীক সমমৰ্যাদা সম অধিকাৰ প্ৰদান কৰি সকলো জনগোষ্ঠী যাতে আগুৱাই যাব পাৰে নিজৰ আত্মসন্মান লৈ জীয়াই থাকিব পাৰে ভূমিৰ অধিকাৰ সকলোৱে যাতে পাব পাৰে ৰাজনৈতিক অধিকাৰ পাব পাৰে সামাজিক অধিকাৰ পাব পাৰে চাকৰি বাকৰি যোৱা 17 বছৰত হাগ্ৰামা মহিলাৰীয়ে কোনো জনগোষ্ঠীক নেদিলে কোনো নিবনুৱাক নেদিলে সেই কাৰণে আজি চাকৰি বাকৰি সমতা অধিকাৰবিলাক যাতে সকলোকে প্ৰদান কৰিব পাৰে আৰু সকলো নিবনুৱাসকলক সংস্থাপন দিব পাৰে স্কুল কলেজৰ সমস্যা সমাধান কৰিব পাৰে ৰাস্তা ঘাটৰ সমস্যা সমাধান কৰিব পাৰে গৰাখহনীয়াৰ সমস্যা সমাধান কৰিব পাৰে এই গোটেই কথা চিন্তা কৰি আমি UPPL দলে আগুৱাই আহিছোঁ আৰু ৰাইজৰ দল হিচাপে দুখীয়া গৰীব মানুহৰ দল হিচাপে আমি কাম কৰি আছোঁ আৰু এই নিৰ্বাচনত UPPLৰ জয় হ'ব UPPLৰ চৰকাৰ হ'ব আজি কিমান কিলোমিটাৰ আপুনি কভাৰেজ কৰিব বাইকেৰে আজি আমাৰ কোকৰাঝাৰ যিটো সাব ডিভিজন আছে ইয়াত প্ৰায় 200 কিলোমিটাৰ আমাৰ বাইক ৰেলী হ'ব আৰু ইয়াৰ লগতে বিভিন্ন অঞ্চলত আমাৰ পাব্লিক মিটিং হ'ব আৰু এই পাব্লিক মিটিংবিলাক আমি এটেণ্ড কৰিম আৰু লগতে আমাৰ বাইক ৰেলীও আমি এইটো লৈ যাম আজিৰ দিনত এণ্টায়াৰ কোকৰাঝাৰ সাব ডিভিজনৰ এটা জাগৰণ এটা সৃষ্টি হ'ব কাৰণ ইমানখিনি ডাঙৰ বাইক ৰেলী কোকৰাঝাৰ সাব ডিভিজন কোনোদিনে হোৱা নাই যিটো আজি হ'বলৈ গৈ আছে আৰু ইয়াত সকলো জাতি জনগোষ্ঠীৰ আমাৰ লোক ইয়াত অংশগ্ৰহণ কৰিছে আৰু একত্ৰিতভাৱে সুন্দৰ এটা BTR কৰাৰ কাৰণে চবে আগবাঢ়ি আছে যোৱাকালি বিজেপি যিটো মেনিফেষ্টো ওলাইছিলে ইয়াত BTR একোটলৈ তেখেতসকলে বহুত গুৰুত্ব দিছে কি হ'ব বিচাৰে নাই বিজেপিটো গুৰুত্ব দিবই লাগিব কাৰণ BTR চৰকাৰে সিগনেটৰী হয় আমি ইয়াতে সংগ্ৰামীসকল আছোঁ আৰু ইয়াত কেন্দ্ৰীয় ৰাজ্যত বিজেপি চৰকাৰ আছে এইটো তেখেতসকলৰ দায়িত্ব আৰু কৰ্তব্য তেখেতসকলে BTR একৰ্ডটো ইমপ্লিমেণ্ট কৰিবই লাগিব আৰু নহ'লে তেখেতসকলক মিছলীয়া বুলি ক'ব তো সেইকাৰণে আজি ইমান সুন্দৰ এটা চুক্তি কৰিছে ভাৰত চৰকাৰ অসম চৰকাৰ সংগ্ৰামীসকলে লগ লাগি এই যে চুক্তি সেইটো চুক্তিটো ৰূপায়ণ কৰিব লাগিব আৰু আমি UPPL দলক অহা 5 বছৰত BTR চুক্তিটো আখৰে আখৰে ৰূপায়ণ কৰাৰ কাৰণে আমি অহৰহ কাম কৰিম ইয়াত যিখিনি কলেজ ইউনিভাৰ্চিটি পাবলৈ সক্ষম হৈছে প্ৰত্যেকটো কলেজ ইউনিভাৰ্চিটি স্থাপন কৰি আমাৰ অঞ্চলৰ ৰাইজক মানৱ সম্পদ উন্নয়নৰ কাৰণে এটা ভাল কাম কৰিম মেনিফেষ্টো কেতিয়া ৰিলিজ হ'ব আমাৰ মেনিফেষ্টো আজি 11টা বজাত ৰিলিজ হ'ব আৰু মই আজিয়ে আমাৰ BTR অঞ্চলৰ ৰাইজে গম পাব কি UPPL দলে কি কাম কৰিবলৈ গৈ আছে আমি ৰাইজৰ আগত আমাৰ যিটো মিছন আৰু ভিজন সেইটো আমি আজিয়ে স্পষ্ট কৰি দিম BPFৰ দিনত 600 কোটি টকা আহিছিলে কেন্দ্ৰ ৰাজ্য চৰকাৰৰ পৰা যোৱাকালি বিজেপি ইতিমধ্যে উদুঙাই দিলে কি কৈছে চব এইটো এটা বাস্তৱ কথা আজি আমি কৈ থকাৰ কাৰণে বহুতে হয়তো মিছা বুলি ভাবিছিলে আজি তেখেতসকলৰ যিটো এলায়েন্স পাৰ্টনাৰ ষ্টেট গভৰ্ণমেণ্ট ৰুলিং গভৰ্ণমেণ্টৰ পৰা ক'ব লগা হৈছে কি BPFে হাগ্ৰামা মহিলাৰী যে আত্মসাত কৰিছে যোৱা 17 বছৰত ৰাইজক তেখেতে ঠগালে ৰাইজক প্ৰবঞ্চনা কৰিলে ৰাইজৰ কাৰণে আহা কোটি কোটি টকাটো খাই পেলালে আৰু সেইটো কথা আজি বিজেপিও ক'ব লগা হৈছে আমিতো যোৱা 17 বছৰে কৈ আছোঁ তেখেতসকলৰ হিংসা তেখেতসকলৰ অন্যায় অত্যাচাৰ এইবিলাকতো আমি যোৱা 17 বছৰে কৈ আহিছিলোঁ আৰু আজি BPFে এইটো ক'বলৈ বাধ্য হ'ল BPFৰ দুৰ্নীতিবিলাক বিজেপিও ক'বলৈ বাধ্য হ'ল গতিকে আজি স্পষ্ট হৈ গ'ল কি BPFে যে দুৰ্নীতি কৰিছে ভ্ৰষ্টাচাৰ কৰিছে কোটি কোটি টকা ৰাইজৰ কাৰণে আহা টকা খাইছে এইটো স্পষ্ট হৈ গ'ল চিনেমাটো আমি দেখিলোঁ বহুত কাৰাপশ্যন হৈছে কালচাৰৰ পইচাটোতো পুৰা খাই দিছে এইটো মানে কালচাৰ EMA নিজৰ মানে পৰিয়ালৰ বঙহী ঘৰৰ মানে PA CA যাৰ নামত আছে সব পইচাখিনি ওলাই কালচাৰৰ পইচাটো খাই দিছে কালচাৰৰ আমাৰ বিভিন্ন যিবিলাক আমাৰ এক্টিভিষ্ট আছে সেইসকলৰ কাৰণে যিবিলাক বেনিফিচিয়াৰী স্কিম দিব লাগিছিলে সেইসকলক বিভিন্ন ফেলোশ্বিপ দিব লাগিছিলে বিভিন্ন সুবিধা দিব লাগে সেই পইচাবিলাক কমপ্লিটলি আত্মসাত কৰিছে এই BPF চৰকাৰে আৰু সেই BPF চৰকাৰখন মানে এটা ৰাইজক শোষণ কৰা এটা চৰকাৰ আছিলে এই কাৰণে আজি BPF চৰকাৰটো সোনকালে বিদায় দি পেলাই এইটো খেদি পেলাই ভাল চৰকাৰ আনিব লাগিব দম কিবা কিবি দিয়া আমি যোৱাকালি মিনিষ্টাৰ কোৱাটো ধৰ্ণা হৈ আছে
চাওক BPF আৰু দম দিয়া BPF আৰু দাদাগিৰি সেইটো মানে একদম এটা পইচাৰ ইপিটি কিপিটি দাদাগিৰি নকৰিলে BPF জীয়াই থাকিব নোৱাৰে দম নিদিলে BPF জীয়াই থাকিব নোৱাৰে BPFৰ তিনিটাই অস্ত্ৰ দম দিয়া মানে মদ খোৱা আৰু পইচা বিলোৱা দম দিয়া মদ খোৱা পইচা বিলোৱা এই তিনিটাৰ বাহিৰে আৰু BPF একো কৰিব নোৱাৰে কাৰণ BPFৰ মানুহবিলাকে মৰম কৰিব নাজানে মানুহক সন্মান দিবলৈ নাজানে আৰু কৰ্ম সংস্কৃতি তেখেতসকলৰ নাই এই কাৰণে ৰাইজক সদায় ভাবুক কৰি পেলাই টেৰৰাইজ কৰি পেলাই ভয় খুৱাই পেলাই তেখেতসকলে ৰাজনীতি 17 বছৰে কৰি আছে আৰু আজিৰ তাৰিখত BPFক কোনো ভয় নকৰে এতিয়া যদি BPFে দম দিবলৈ যায় BPFৰে বিপদ হ'ব এইটো স্পষ্ট কথা আমি বিচাৰিছোঁ গভৰ্ণমেণ্টে 100% মানে এনচিউৰ কৰিব লাগে সিকিউৰিটি আৰু ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন পাতিব লাগে Thank you. আজি UPPL কোকৰাঝাৰ জিলাৰ আহ্বানত বাইক ৰেলী পৰিৱৰ্তনৰ স্বাৰ্থত কোকৰাঝাৰ জিলাৰ আহ্বানৰ উপস্থিত হ'ব পৰা আমাৰ মাননীয় UPPL দলৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়া উপসভাপতি প্ৰতিভা বড়ো ডাঙৰীয়ানী লগতে চালাকাটি সমষ্টিৰ কেন্দ্ৰীয় মাননীয় লাজু মুছাৰী ডাঙৰীয়া উপস্থিত আমাৰ UPPL দলৰে যুৱ শাখাৰ মাননীয় সভাপতি স্বপ্নাথ নাৰ্জাৰী ডাঙৰীয়া আৰু বিভিন্ন কেন্দ্ৰীয় কমিটিৰ নেতৃবৃন্দ আমাৰ মাজত আছে UPPL দলৰে লগতে কোচ ৰাজবংশী জাতীয় পৰিষদৰ সেক্ৰেটাৰী শ্ৰীবাস্তৱ বৰ্মন ডাঙৰীয়া আজিৰ এই সভাত উপস্থিত সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কাৰ্যসূচী হিচাপে মই পোনপ্ৰথমতে চিনাকি দিব বিচাৰিছোঁ প্ৰথমতে আমাৰ মাজত আছে প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতক নিজৰ চিনাকি দিবলৈ মই অনুৰোধ কৰা হ'ল আৰু এটা আৰণেৰে আদৰণি জনাবলৈ মই অনুৰোধ কৰা হ'ল ইয়াৰ পাছতে আছে ভাইচ প্ৰেচিডেণ্ট প্ৰতিভা ডাঙৰীয়ানী তেখেতকো আদৰণি জনাবলৈ মই অনুৰোধ কৰিলোঁ আৰু আমাৰ মাজত আছে চালাকাটি সমষ্টিৰ কেণ্ডিডেট লাজু মুছাৰী ডাঙৰীয়া তেখেতকো মই আদৰণি জনাবলৈ আহ্বান কৰিছোঁ আৰু ইয়াৰ মাজত আছে আমাৰ UPPL দলৰ যুৱ শাখাৰ সভাপতি স্বপ্নাথ নাৰ্জাৰী ডাঙৰীয়া তেখেতকো আদৰণি জনাবলৈ মই অনুৰোধ কৰা হৈছে আৰু আমাৰ মাজত আছে কোচ ৰাজবংশী জাতীয় পৰিষদৰ সেক্ৰেটাৰী শ্ৰীবাস্তৱ বৰ্মন তেখেতকো আৰণেৰে আদৰণি জনাবলৈ মই অনুৰোধ কৰা হ'ল আজি এই শুভ কামনাকণ আৰম্ভ কৰাৰ কাৰণে আমাৰ আজিৰ যিটো পিতা এই পিতাকণ শুভ আৰম্ভ কৰাৰ কাৰণে আমাৰ UPPL দলৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়াক মই আগবঢ়াৰ কাৰণে মই আহ্বান কৰিছোঁ পিতা কাটিবলৈ আহ্বান কৰিছোঁ আজি আমাৰ UPPL দলৰ কোকৰাঝাৰ জিলা আৰু কোকৰাঝাৰৰ সাব ডিভিজন এই কোকৰাঝাৰ সাব ডিভিজনৰ আমাৰ 6টা সমষ্টিত আমাৰ পৰিৱৰ্তন যাত্ৰা আৰম্ভ হ'ব আৰু এই শুভ সময়ত উপস্থিত হোৱা আমাৰ শ্ৰীবাস্তৱ বৰ্মন ডাঙৰীয়া ইয়াত উপস্থিত আমাৰ চালাকাটিৰ প্ৰাৰ্থী লাজু মুছাৰী ডাঙৰীয়া ইয়াত উপস্থিত আমাৰ বাউখুংগ্ৰীৰ প্ৰাৰ্থী প্ৰতিভা ব্ৰহ্ম ডাঙৰীয়ানী আমাৰ চেণ্ট্ৰেল কমিটি ইউথ উইঙৰ সভাপতি সোমনাথ নাৰ্জাৰী ডাঙৰীয়া আমাৰ জিলাৰ UPPLৰ সভাপতি বিদ্যাধৰ ব্ৰহ্ম ডাঙৰীয়া আৰু আমাৰ দলৰ বিভিন্ন বিষয়ববীয়া কৰ্মকৰ্তাসকল এই সময়ত উপস্থিত সকলো ব্যক্তিলৈ মই নমস্কাৰ আৰু শুভেচ্ছা জনাইছোঁ আজি প্ৰথমতে মই যিখিনি আমাৰ বাইক ৰেলীত অংশগ্ৰহণ কৰিবলৈ আহিছে মই প্ৰত্যেকজনক আহ্বান কৰিছোঁ কি আমাৰ আৰম্ভণিৰ পৰা শেষলৈকে সকলো যাহাতে ডিসিপ্লিনত বাইকটো চলাই আমি এটা স্পীডত যাব লাগিব এটা সীমিত
এটা লিমিটেড স্পীডত চলাব লাগিব আৰু কোনো ওভাৰটেক কৰিব নালাগে আমি সুন্দৰকৈ এটা ডিসিপ্লিনত গৈ পেলাই আমি কামটো কৰিব লাগিব কাৰণ আমি ৰাজনীতি কৰিব আহিছো আৰু সেই ৰাজনীতিটো এটা ডিসিপ্লিনত চলিব লাগে যোৱা 17 বছৰত ৰাজনীতিটো ডিসিপ্লিনত চলিব নোৱাৰা কাৰণে হাগ্ৰামা মহিলাৰ নেতৃত্বত যেটো সৰকাৰ আছিল বিপিএফ দলৰ সেই দলে নিজে শৃংখলাত থাকিব পৰা নাই আৰু ৰাইজৰ মাজতো বিশৃংখল কৰিছে আমাৰ এই বিটিসি অঞ্চলত এতিয়া বিটিআৰ হল যোৱা 17 বছৰে যেটো লুণ্ঠন হল যেটো মানে ভয়ভীত কৰা হল যেটো দমন নীতি চলোৱা হল ভ্ৰষ্টাচাৰ কৰা হল ইয়াৰ মুক্ত হ'ব লাগিলে আমি এজন ডিসিপ্লিন খেনানি হিচাপে এই ৰাজনৈতিক যুঁজত নামিব লাগিব এই ৰাজনৈতিক যুঁজত আমি সফল হ'ব লাগিব আৰু সফল হলে আমাৰ গৰীব দুখীয়া মা দেউতা সকলক যি সকলক আজি 17 বছৰে হাগ্ৰামা মহিলাৰে শোষণ কৰি আছে আমাৰ দুখীয়া নিবনুৱা সকলক যি সকলক নেকি হাগ্ৰামা মহিলাৰে যোৱা 17 বছৰে প্ৰবঞ্চনা কৰিলে আমাৰ অঞ্চলৰ ৰাস্তা ঘাট তেখেত সকলে নবনালে আজি স্কুল কলেজৰ অৱস্থা ভাল নহয় যিখিনি কেন্দ্ৰীয় স্কিম আহিছে সব আত্মসাৎ কৰিলে এইবিলাকৰ পৰা যদি আমি ৰাইজক উদ্ধাৰ কৰিব লাগে তেনেহলে আমি এটা সুস্থ ৰাজনীতি কৰিব লাগিব আৰু এই সুস্থ ৰাজনীতি কৰিবৰ কাৰণে সুস্থ মগজ লাগিব আৰু সুস্থ মগজ ৰাখাৰ কাৰণে আমাক ডিসিপ্লিন লাগিব তো সেই কাৰণে আমি হুলস্থুল কৰিব নালাগে আমি খুব এটা শৃংখলা পদ্ধতিৰে আমি আগবাঢ়ি যাম আমি সুন্দৰ এটা বিটিআৰ ৰাইজক দিবলৈ গৈ আছো যত নেকি সকলো ভূমিৰ অধিকাৰ পাব ৰাজনৈতিক অধিকাৰ পাব সামাজিক অধিকাৰ পাব অৰ্থনৈতিক অধিকাৰ পাব শিক্ষা দীক্ষাৰ অধিকাৰ সবে সমানে পাব সকলো সমমৰ্যাদা সম অধিকাৰ লৈ আগবাঢ়ি যাব পাৰিব আৰু এইখিনি কাম কৰিবৰ কাৰণে আমি সকলো সুস্থ মগজেৰে আগবাঢ়ি যাব লাগিব আজি খুব দুঃখিত যে ইমান কষ্ট কৰি ইমান সংগ্ৰাম কৰি আমাৰ ৰাইজে এই বিটিসি সৃষ্টি কৰিছিল 2003 চনত এই ৰাইজৰ যেটো তেজ ৰাইজৰ যেটো জীৱন ত্যাগ কৰা আমাৰ বিভিন্ন মানুহজনৰ আত্মা বলি দিয়া এই বিটিসিটো আজি হাগ্ৰামা মহিলাৰ ডাঙৰীয়াই লুটি পুটি শেষ কৰি দিলে আমাৰ বহুত দুখ লাগে আমাৰ মা সকলে আজি নেশনেল হাইৱেত আহি হাজিৰা কৰিব লগা হৈছে আমাৰ মা বাই সকলে আজি মানে আহি প্লাই দুটা সবজি দুডাল লৈ প্লাই বজাৰত বহিব লগা হৈছে দুবেলা দুমুঠি খাবৰ কাৰণে আৰু সেই দুখীয়া গৰীব মানুহৰ কাৰণে আহা পইচা বিলাক হাগ্ৰামা মহিলাৰে খুটা কম্বলৰ নামত আত্মসাৎ কৰিছে হাগ্ৰামা মহিলাৰে এই দুখীয়া গৰীব মানুহৰ কাৰণে আহা ঘৰটো বেছি প্লাই পইচা খাইছে এই মানে বিধৱা পেনশনটো খাইছে বৃদ্ধ পেনশনৰ পইচা খাইছে মিড ডে মিলৰ পইচা খাইছে আৰু নতুনত্ব আঁচনি বুলি একো নাই এই গতি 17 বছৰত বিটিসি ইচ্ছা কৰিলে আমাৰ নিবনুৱা সকলক আমাৰ মহিলা সকলক আমাৰ খেতিয়ক সকলক সকলো শ্ৰেণীৰ মানুহক আগবঢ়াই নিয়াৰ কাৰণে হাগ্ৰামা মহিলাৰে বহুত কাম কৰিব পাৰিলেহেঁতেন কিন্তু সেই কামটো নকৰিলে তো এই কাৰণে মোৰ বন্ধুসকল আজি এই সময়ত আমি অকল ৰাজনীতি কৰিবলৈ আহা নাই এটা নতুন এটা বিপ্লৱ আমি জাগৰণ এটা আনিবলৈ আহিছো যি জাগৰণৰ দ্বাৰাই আমি এটা সুস্থ সমাজ গঢ়িব বিচাৰিছো হাগ্ৰামা মহিলাৰে যোৱা 17 বছৰত আমাক যুৱকসকলক মদ ভাং খুৱাই জুৱা খেলিবলৈ শিকাইছে মাৰামাৰি কৰিবলৈ শিকাইছে আৰু আমি বিচাৰিছো আমাৰ যুৱকসকলে গুণ জ্ঞান লৈ প্লাই এটা সুস্থ পৰিবেশত আমাৰ যুৱকসকলে মানৱ সম্পদ হ'ব লাগে আমি কোনো এজন যুৱকক মদ ভাং খাই নষ্ট হোৱাটো বিচৰা নাই ধ্বংস হৈ যোৱাটো বিচৰা নাই আমি প্ৰত্যেকজন যুৱককে সুস্থ শৰীৰ সুস্থ মগজ লৈ প্লাই বিশ্বৰ নাগৰিক হোৱাটো বিচাৰিছো আৰু সেই কাৰণে আমাৰ কৰিব লগা বহুত কাম আছে আজি আমাৰ মা দেউতা বিলাকক হাগ্ৰামা মহিলাৰে 5 বছৰৰ মূৰে কিনিব বিচাৰে যি ৰাইজক আমি মা দেউতা বুলি ভাবো আমি সন্মান কৰো শ্ৰদ্ধা কৰো এই ৰাইজক হাগ্ৰামা মহিলাৰে 500 টকা 200 টকা 300 টকা মদ দি প্লাই মাংস দি প্লাই কিনি লৈ যাব বিচাৰে আমি বিচাৰো নেকি কি আমাৰ মা দেউতা আমাৰ ৰাইজ বিক্ৰী হওক আমি কোনোদিনে নিবিচাৰো এই গণতন্ত্ৰ দেশৰ আমি নাগৰিক আজি আমাৰ এই দেশে আমাক বহুত অধিকাৰ দিছে কিন্তু 17 বছৰে হাগ্ৰামা মহিলাৰে কোনো এটা জাতি কোনো এজন ব্যক্তিক ভূমিৰ অধিকাৰ মাটিৰ অধিকাৰ নিদিলে ইয়াৰ কাৰণে আজি জাতি জনগোষ্ঠীয়ে দুখ পাইছে এই কাৰণে আজি ইউপিপিএল দলে সৰকাৰ গঠন কৰাৰ লগে লগে 6 মাহৰ ভিতৰত আমাৰ মাটিৰ অধিকাৰ যেটো আমি প্ৰদান কৰিম এই কথাটো প্ৰতিশ্ৰুতি দিছো এই কাৰণে মই দীঘলীয়া নকওঁ বন্ধুসকল এতিয়া আমাৰ বাইক ৰেলী আৰম্ভ হ'ব সকলো যাহাতে ডিসিপ্লিনে আমি চলাই আৰু স্লোগান মাজে মাজে আমি দিম ঠিকে আছে না সবে পিছফালে ঠিকে আছে নে
দুর্বল হয়ে আছে নাকি এবার স্লোগান দিয়কচোন পরিবর্তন দরকার পরিবর্তন দরকার পরিবর্তন দরকার ইউপিপিএল জিন্দাবাদ ইউপিপিএল জিন্দাবাদ ইউপিপিএল জিন্দাবাদ আমার বাইকটো তিনজনকে চলাব এটা লাইনত আৰু ৰাস্তা সৰু যদি দুজনকে চলাব এটা ৰাস্তাতে যাতে বহুত বেছি ভিৰ নকৰে ধুনীয়াকে ডিসিপ্লিনত আহিব ৰাস্তাটো ডাঙৰ বহল ৰাস্তা পালে তিনজন চলাব পাৰে এটা লাইনত আৰু ৰাস্তাটো সৰু হলে দুজনকে দুটাকে বাইক চলালে হল ধন্যবাদ ধন্যবাদ থাকিল আমার প্রমোদ বড় ডাঙরিয়ালে নিজের মূল্যবান বক্তব্য দাঙি ধরার কারণে দাম নাই কোন রকম তো দাম নাই কবই লাগিব সরকারত আছে যেটো কোনো এটা জনগোষ্ঠীর কথা কব নোৱাৰে সকলো জাতি জনগোষ্ঠীর কথা কবই লাগিব আৰু আমি ইউপিপিএল দল হিসাবে আমার উদ্দেশ্য আৰু আমার বিটিআর অঞ্চলত 35 লক্ষ জনসাধারণ লৈ আগবাঢ়ি যোৱা প্ৰত্যেকটো জনগোষ্ঠীয়ে ভূমিৰ অধিকাৰ পাব লাগিব ভাষাৰ অধিকাৰ পাব লাগিব সামাজিক আৰু ৰাজনৈতিক অধিকাৰ পাব লাগিব সম উন্নয়ন সম মৰ্যাদা পাব লাগিব আৰু নিৰাপদে জীৱন নিৰ্বাহ কৰিব পাৰিব লাগিব এইটোৱে আমাৰ ইউপিপিএল দলৰ লক্ষ্য আৰু এই লক্ষ্যৰ পৰা আমি কোনোদিনে মানে পথভ্ৰষ্ট নহম অহা 5 বছৰত বিটিআর অঞ্চলত বসবাস কৰা প্ৰত্যেকজন ব্যক্তিয়ে নিৰাপত্তা পাব লাগিব আত্মা সন্মান লৈ জীয়াই থাকিব পাৰিব লাগিব নিজৰ ভাষা সংস্কৃতি লৈ জীয়াই থাকিব পাৰিব লাগিব চাকৰি বাকৰি যিখিনি সুবিধা ওলাই অৰ্থনৈতিক সুবিধাখিনি সমানে পাব লাগিব আৰু ভূমিৰ অধিকাৰ মাটিৰ অধিকাৰ সবে পাব লাগিব বিজেপিৰ যি ইস্তাহাৰ তাত যিটো দুৰ্নীতিৰ মুখ্য বিষয় হিচাপে লোৱা হৈছে ইউপিপিএলৰ সব দুর্নীতিটো মুখ্য বিষয় আমারও হয় কারণ 17 বছর হাগ্রামা মহিলারিয়ে ইমানখিনি দুর্নীতি করিলে আমার রাইজর উন্নয়নের যেটো পুঁজি সেইটো তেখেতসকলে আত্মসাত করার কারণে আজি বিটিআর অঞ্চলত দৈনন্দিন গরিব মানুষের সংখ্যা বাড়ি যাই আছে গতিকে আজি এই কারণে আমিও দুর্নীতিটো লক্ষ্য কৰি লৈছো দুর্নীতি মুক্ত কৰিব লাগিব আৰু দুর্নীতি মুক্ত কৰিব লাগিলে যিবিলাক আজি দুর্নীতি কৰি আছে এই দুর্নীতিগ্রস্ত বিষয়া দুর্নীতিগ্রস্ত এইবিলাক যেটো আছে আমাৰ ৰাজনৈতিক নেতা সকলোকে আইনী ব্যৱস্থা ল'ব লাগিব অসম সরকার ভারত সরকার আহ্বান কৰিছো যে বিটিসি ইলেকশনৰ পিছতে পাৰিলে এতিয়াই ইতিমধ্যে বহুতখিনি ৰেকৰ্ড ৰিপৰ্ট আমি গভৰ্ণমেণ্টক সাবমিট কৰিছো যে সিবিআই ইনকুৱাৰী দিব লাগে প্ৰথম জব কাৰ্ড কেলেংকাৰীত সিবিআই ইনকুৱাৰী দিব লাগে 1500 কোটি যেটো খুটা কম্বল সাপ্লাই ইয়াত সিবিআই ইনকুৱাৰী দিব লাগে ইয়াত হাগ্ৰামা মহিলাৰীৰ প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰ ওপৰত আজি সিবিআই ইনকুৱাৰী দিব লাগে আৰু সেই সকলক শাস্তি দিব লাগে যেহেতু মই চালেকাটিত আছো লাফিকুল ইছলাম হত্যাকাণ্ড যেহেতু কোৱা হৈছে যে বিজেপি ক্ষমতাত আহিলে লাফিকুল ইছলাম হত্যাকাণ্ডৰ যি দুখী তেওঁ কৰায়ত্ব কৰা হ'ব আপোনালোকে কি কয় কোনো ক্ষমতাত অহাৰ দৰকাৰ নাই পুলিচ প্ৰশাসন এতিয়াও আছে আগতো আছিল পিছতো থাকিব এইটো ক্ষমতাত আহিলে বুলি কথা নাই মই চৰকাৰক দাবী কৰিছো লাফিকুল হত্যাকাৰীক আৰু 1 ঘণ্টাৰ কাৰণেও বাহিৰত থব নালাগে অতি শীঘ্ৰে কৰায়ত্ব কৰি জেললৈ পঠাব লাগে এমজি এনৰেগাৰ যি কেলেংকাৰী তাক লৈ আপোনালোকে বিভিন্ন সময়ত প্ৰতিবাদ অব্যাহত ৰাখিছিলে আজি দিনটোত ইস্তাহাৰত তেনেধৰণৰ সন্নিৱিষ্ট হোৱাৰ সম্ভাৱনা 100% সন্নিৱিষ্ট কৰা আছে আমাৰ অঞ্চলৰ নিবনুৱা প্ৰত্যেক পৰিয়ালে এমজি এনৰেগাৰ কাৰ্ড পাব লাগিব আৰু এই আঁচনিৰ দ্বাৰা লাভান্বিত হ'ব লাগিব 17 বছৰত মই কথাটো নকওঁ মাত্ৰ 2 বছৰত 600 কোটি টকা আহিছিলে এমজি এনৰেগাৰ নামত ইয়াৰে 450 কোটি টকা আত্মসাত কৰিছে বিপিএফৰ চৰকাৰখনে গতিকে এমজি এনৰেগাৰ এটা ডাঙৰ স্কেম হৈ আছে কেলেংকাৰী হৈ আছে ইয়াৰ অতি শীঘ্ৰে এটা ইনকুৱাৰী হ'ব লাগে এটা বিষয় বিশেষভাৱে চৰ্চিত হৈছে যে ইউপিপিএল আৰু বিজেপিৰ মাজত কিবা ভিতৰুৱা বুজাবুজি সব যোৱাকালি বিজেপিয়ে স্পষ্ট কৰিছে আমি আগৰ পৰাই স্পষ্ট কৰিছো আমাৰ মাজত কোনো বুজাবুজি নাই আমি অকলে নিৰ্বাচন খেলিছো গতিকে অকলে নিৰ্বাচন খেলিছো যেতিয়া ইউপিপিএল দলে আমি আগবাঢ়ি আছো আৰু চৰকাৰ গঠন কৰিম এইটো নিশ্চিত এই সময়ত আমাৰ সন্মানীয় সভাপতি প্ৰমোদ বড়ো ছাৰে ফিটা কাটি পেলাই আজিৰ যে পৰিৱৰ্তনৰ কাৰণে বাইক ৰেলী যাত্ৰা এইটো হ'ব আৰম্ভ কৰিব ইয়াৰ পিছত আমাৰ ফ্লেগ অফ কৰিব শ্ৰীবাস্তৱ বৰ্মন সেক্ৰেটাৰী ইউপিপিএল ছাৰৰ ৰিবন কাটাৰ পিছতে মই ফ্লেগ অফ কৰিবৰ কাৰণে অনুৰোধ কৰিছো আৰু সকলোলৈ মই অনুৰোধ কৰিছো बयनिसिमबो गुरै खावलायनाय फार्स्टआव आदा बिदाननि एनाउन्स होग्रा गारिया थागोन बिनि नेक्स्टआव पिएसअनि बाइक थागोन प्लिज अन्नानै खोनासं पिएसअफोरनि बाइक थागोन
बिनि उनाव साउन्ड सिस्टेम थागोन साउन्ड सिस्टेमनि उनाव मानगोनां आफादगिरि सारनि जिपसि गंनै थागोन बिनि उनावसो जों बाइक सालायगिरिफोर जोङो थागोन बिनि लास्टआव बै जे मोनसे गंसे साउन्ड सिस्टेम दंबावो बे लास्ट फारसे थागोन अन्नानै रावबो फैथ'नाङा मानगोनां आफादगिरिनि गारिया जेब्लासिमनोखि लामायाव सहैया जोङो ससे थाङागौ माने जाहाथे रावबो बाइकार्सफोरा सालायथ'वा जोङो गारिखौ एरेन्ज खालामग्रोगोन बिनि उनावसो जाहाथे बयबो लाइन मानगोनां आफादगिरिनि उन बाइकखौ सालायो UPPL long left UPPL long left Pramod Baro Jindabad Pramod Baro Jindabad Lasu Mudari Jindabad Lasu Musari Jindabad Pratibha Brahma Jindabad Pratibha Brahma Jindabad UPPL Jindabad Raubo Kuitonanga ada bisa ni karya awgai gregan ada bisa Vamos para Jindabad. Second highest kelenकारी to है अपना जॉब कार्ड सेकेंड प्रथम केलेंकारी तो फुटा कम्बल सप्लाई 1500 कोटी फुटा कम्बल सप्लाई दिसे जत निकी आइजे फुटा कम्बल एको पोৱা নাই আৰু এই পইচাখিনি ডাইৰেক্ট আত্মসাৎ কৰিছে আগ্ৰামা মহিলাৰ জামৰে ইয়াৰ বাহিৰে আৰু বহুত আঁচনি আছে আমাৰ সব তথ্য আছে অলৰেডি হাই কোৰ্টত ডিএল দিয়া হৈছে আমি বিশাল পৰিৱৰ্তন যাত্ৰা হৈ আছে ৰাইজে স্বতঃস্ফূৰ্ত ওলাই আহিছে 14 লাখ মেম্বাৰ অলৰেডি UPPL জইন কৰিছে গতিকে UPPL চৰকাৰ হ'ব এইটো নিশ্চিত আপোনাৰ মুখেৰে সুধিব খোজো পৰিৱৰ্তন দৰকাৰ UPPL চৰকাৰ ধন্যবাদ
বদলিত